পাৰিবা সুশীলা কিন্তু মোক কওকচোন স্বামী আমাৰ জীৱনৰ গৰ্ববোধ আমাৰ সন্তানে কিয় নকৰিছে এই পুতকটো কোনোৱেই নাই আপুনি কৃষ্ণ চমীৰ একেলগে আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ কিন্তু স্বাৰ্থৰ বশীভূত হৈ মই কৃষ্ণৰ পৰা তাত ভিক্ষা কৰিব নোৱাৰো কাৰণ মই তেওঁ ভক্ত তাত ভিক্ষা কৰি মই ভক্তৰ নামত পৰমপ্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি ঘটে তাত স্বামী আপোনাৰ ক্ষতি কি হ'ল নাৰীৰ জীৱনৰ হৃদয়ৰ কোমল ব্যথা আপুনি আজি উপলব্ধি কৰিব পৰা নাই সন্তানৰ বোকাটোৰ মুখ দেখি কাটি কত পিঠিত চৰচৰি হৈ গৈছো তাক উপলব্ধি কৰিবলৈ আপুনি আজি মানৱ জাতিক সুশিক্ষা আৰু সৎপথ দেখুওৱা ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ সন্মুখত তাত ভিক্ষা কৰাবোৰ ধৰ্ম বিৰোধ সুশীলা ইয়াকে মাত্ৰ তুমি জানি থোৱা জগতৰ কোনো জীৱই বিধাতাৰ লিখন নোৱাৰে সঁচাব সুশীলা এই ভাগ্য আৰু আজি সৌবিধাতাৰ মুখতেৰে পতাৰ খেলিছে নিষ্ঠুৰ খেলা
উদাৰ তুমি তুমি অযথা তেওঁক দোষাৰোপ নকৰিবা সুশীলা তেওঁৰ বাবে আমি মনুষ্য জন্ম কৰিছো ধাৰণ জীৱন যদি ভাগ্যত নাথাকে অন্য কি কৰিব পাৰো আমি মাটিৰ মানৱে সুশীলা আমি অতি ভাগ্যৱান